হেল্ল' ভিউৱাৰ্ছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে সকলো, আমিও ভালে আছোঁ বাৰু। আজি ভাবিলোঁ ৰাতিপুৱাই আৰম্ভ কৰি দিওঁ ভিডিঅ'টো, মানে ব্লগটো। তেতিয়াহ'লে আহকচোন দিনটোত কি কৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি যাম। চাই যাব আপোনালোকে। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। নতুন ভিউৱাৰ্ছসকলে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু ইমান দিনে যিসকল আমাৰ লগত আছে সেইসকলক ধন্যবাদ জনাইছোঁ। নতুন ভিউৱাৰ্ছসকললৈ পুনৰ অনুৰোধ জনাইছোঁ আমাৰ লগত যাতে থাকে। তাৰ এতিয়া ভাবিছোঁ আৰম্ভ কৰি দিওঁ। তেতিয়াহ'লে আহক। চোৱাচোন জিমি ক'ত গৈছে? জিমি মাতা মাতা। এই জিমি, আহ 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 আহ। ই মানে বিৰাট বদমাছ দেই। আহা, নামি আহা। আহা অ' নামি আহা, যাওঁ আহা, পঢ়িব লাগে। আহা আহা। এইখিনি কিবা হেৰি কৰি থৈছে নহয় দেউতাই, সোমাব নোৱাৰি। আহা। চানডে বুলি মূৰত এয়া দেখিছে হেনা লগাই বহি আছোঁ। চুলিবোৰ গোটেই পকিল, একদম কিবা ভাল নালাগে। সেইকাৰণে হেনা কৰিছোঁ। সৰেও বহুত। আপোনালোকে চুলি সৰিলে কি কৰে অকণমান জনাবচোন। মই আৰু এনেই ঘৰৰে জেতুকা আৰু লগত পতঞ্জলি হেনাটো ইউজ কৰিছোঁ। এনেকৈ এতিয়া কিছু সময় থাকি উঠি ধুওঁ। ঠাণ্ডাত ইচ্ছাও নাযায়, তথাপি উপায়ো নাই। আজি ৰবিবাৰৰ দিনটো এইবিলাক কৰোঁতে পাৰ হৈ যায়। দিয়কচোন বাৰু, কি কৰোঁ আকৌ আগলৈ দেখুৱাই আছোঁ। আজি ভাবিছোঁ কেইযোৰমান নিজৰ হাতে কৰা কাপোৰ আপোনালোকক দেখুৱাম। কোনোবাযোৰ সম্পূৰ্ণ হৈছে, কোনোবাযোৰ হোৱা নাই, তেনেকুৱাও আছে। দেখুৱাম আপোনালোকক বাৰু। ঠিক আছে। এইখন এখন মেখেলা, এনেই মুগা ৰঙৰ মেখেলাখন হয়। মুগা ঠিক নহয় এইখন। তাত এনেদৰে হেণ্ড এম্ব্ৰইডাৰী কৰিছিলোঁ। এইখন এইযোৰ কটন কাপোৰত ফেব্ৰিক কৰিছিলোঁ মই, বৰ এটা ভাল হোৱা নাই। এখন মেখেলাখন হয়, এনেদৰে কৰিছোঁ। পাতল কলপতীয়া ৰঙৰ হয় মেখেলাখন। ইয়াতে অকণমান বেলেগ দেখা গৈছে। এনেদৰে কৰিছোঁ মই। ফেব্ৰিকখনৰ লগত এইখন চাদৰখনত এনেদৰে দিছোঁ বৰ্ডাৰটো, আৰু এনেদৰে ফুলকেইপা কৰি গৈছোঁ। আৰু এখন মেখেলা কৰি আছোঁ। এইখন পিংকৰ ওপৰত ৰেড আৰু ব্লু কালাৰ ফুল দি পেলাই। এতিয়াও মোৰ হোৱা নাই এই মেখেলাখন। এইখন আচলতে এইখন মেখেলাৰ পিচ নাছিল, এইটো আছিলে চাৰ্টৰ পিচ। মই ভাবিলোঁ এনেদৰে হাতেৰে চিলাই কৰি মেখেলা এখন বনাই লওঁ। এইযোৰটো আপোনালোকে আগতে দেখিছেই, মই আগৰ ভিডিঅ'ত ইয়াৰ গুজৰাটী চিলাইটো কৰি দেখুৱাইছিলোঁ আপোনালোকক। এইযোৰ মেখেলা চাদৰ মই কৰিছোঁ, তাৰে চাদৰখন আপোনালোকক দেখুৱালোঁ। এনেদৰে মাজত সৰু সৰুকৈ বুটা দিছোঁ গুজৰাটী ষ্টিচটো ব্যৱহাৰ কৰি। ছাইডত এনেদৰে পাৰি কৰি দিছোঁ এয়া, আৰু ভৰ্তি চিলাইও দিছোঁ মাজত। এনেদৰে মই চাদৰখন সম্পূৰ্ণ কৰিছোঁ। কেনেকুৱা লাগিছে কাপোৰকেইযোৰ জনাবচোন। আৰু কেইযোৰমান আছে বৰ্তমান কৰি আছোঁ। ভাল লাগিলে কমেণ্টত জনাব আপোনালোকে। তেন্তে এইখিনিয়ে মোৰ নিজ হাতে কৰা বৰ্তমানৰ কাপোৰ। এয়া দুপৰীয়া শাক বনাওঁ বুলি ভাবিছোঁ। ঠাণ্ডা দিনত এইটোৱে ভাল লাগে, শাকৰ ভাজিখন খাই বৰ ভাল লাগে। এনেদৰে পিঁয়াজৰ পাতো লৈ লৈছোঁ, পালেং শাকৰ ভাজি বনাম। আৰু দেখুৱাই আছোঁ বাৰু, মাছৰ এখন তৰকাৰী বনাম, সেইখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মাছৰ তৰকাৰীখন বনাবৰ বাবে মই 4 পিচ ভজা মাছ লৈছোঁ। আলু আৰু মূলা এনেদৰে কাটি লৈছোঁ। পিঁয়াজ, এটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ মিহিকৈ। গোটা জিৰা এচামুচ, 2টা শুকান জলকীয়া লৈ লৈছোঁ। কেৰাহীখন পাতি দিছোঁ গেছত। তাত দি দিম 1 টেবুল চামুচ মিঠাতেল, আৰু এইখিনি গৰম হ'বলৈ দিছোঁ। এতিয়া তাত শুকান জলকীয়া 2টা দি দিছোঁ, আৰু জিৰাখিনিও দি দিম ইয়াতে। জিৰাখিনি বৰ ধুনীয়াকৈ ফুটি উঠিছে গৰম তেলত। এতিয়া ইয়াত মিহিকৈ কাটি থোৱা পিঁয়াজটো দি দিছোঁ। ঠাণ্ডা দিনত যিহেতু মূলা এভেইলেবল, মূলাৰে মই মাছৰ জোলখন খাব বৰ ভাল পাওঁ, বিশেষকৈ লোকেল মাছ। এয়া লোকেল ভাঙোন মাছ আছিলে, তাৰে 4 পিচ মই ভাজি লৈছোঁ। এইখিনি পিঁয়াজখিনি মই ৰঙচুৱাকৈ এতিয়া ভাজি ল'লোঁ, আৰু তাত 2 চাহ চামুচমান মই আদা নহৰু পেষ্ট দি দিছোঁ। গোটেইখিনি আকৌ ভাজি ল'ম অকণমান। এইখিনি মই এতিয়া লৰাই পেলাই ভালদৰে ভাজি লৈছোঁ। ইয়াত এতিয়া অকণমান গুড়ি মছলা ব্যৱহাৰ কৰিম। বিশেষ মছলা মই তেনেকৈ নিদিওঁ,
আধা চাহ চামুচ মই দি দিছোঁ ৰেড চিলি পাউডাৰ আৰু দিম জিৰা গুড়ি অকণমান 1 চাহ চামুচ এইখিনি জিৰা আৰু জালুক দিয়াটো মানে এইখন মাছৰ তৰকাৰীত খুব মানে দৰকাৰী বেছি ভাল লাগে আৰু জিৰা আৰু জালুকটো ব্যৱহাৰ কৰিলে এতিয়া মই মূলা আৰু আলুখিনি ভাজি ল'ম ইয়াতে এয়া এইখিনি ভালদৰে মিহলি কৰি দিম এইখিনি খুব লৰালৰিকৈ মই মিহলাই ভাজি ল'ম নিমখ দি দিছোঁ সোৱাদ অনুযায়ী আৰু অকণমান হালধি দি দিম এইখিনি গোটেইখিনি আকৌ মই লৰাই ভাজি কিছু সময় ঢাকন লগাই থৈ দিম গেছৰ ফ্লেম লো হৈ আছে বৰ্তমান ধোঁৱা ওলাই কেমেৰাত লাগিছেগৈ অকণমান পানী দি দিছোঁ দি দিছোঁ জালুকৰ গুড়ি এয়া ধুনীয়াকৈ উতলিছে গৰম পানী দিয়াৰ বাবে তাত এতিয়া মই পিঁয়াজৰ পাত অকণমান মিহিকৈ কুটি দি দিছোঁ এয়া সুন্দৰকৈ উতলিব ধৰিছে আঞ্জাখন ইয়াত এতিয়া মই মাছ 4 পিচ দি দিম এয়া এইখিনি উতলিব দিছোঁ মোৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল এতিয়া শাকো ভাজিলোঁ দাইল বনাইছোঁ ভাতকেইটা খাই লওঁ আমি আপোনালোকক পুনৰ লগ পাম নতুন ভিডিঅ'ত তেতিয়ালৈ আহিছোঁ টেক কেয়াৰ বাই বাই লাষ্টত মই অকণমান ধনিয়া ছটিয়াই দিছোঁ জোলখনত